নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰছাত্ৰীসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। এখন জিলাত এটা বিশেষ নিৰ্দেশনা আহিছে যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে MCQ প্ৰস্তুত কৰিবলৈ বুলি কোৱা হৈছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম কোনখন জিলাত এই সম্পৰ্কে নিৰ্দেশনা আহিছে আৰু যেহেতু এখন জিলাত ইয়াৰ সম্পৰ্কে নিৰ্দেশনা ওলাইছে গতিকে অনাগত দিনত হয়তো আপোনাৰ জিলাখনৰ বাবে সেই একেই অৰ্ডাৰ ওলাব। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ এই যি আলোচ্য শিতান সেই শিতানে হয়তো আপোনালোকক উপকৃত কৰিব। আহকচোন সেই নিৰ্দিষ্ট পত্ৰখনলৈ এবাৰ আগবাঢ়ি যাওঁ। ছাত্ৰছাত্ৰীসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অসম সৰ্বশিক্ষা অভিযান মিছন ডিব্ৰুগড়ৰ পৰা আৰু পত্ৰখন ওলোৱাৰ তাৰিখ আছিল 25/6/2024 আৰু পত্ৰখন সেই জিলাখনৰ ইনস্পেক্টৰ অফ স্কুলছ লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ পৰা আহিছে আৰু এই অংশখিনিত ছাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং প্ৰেক্টিছ অফ মাল্টিপল চইচ কুৱেশ্যনছ ইন স্কুল। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে With reference to the subject cited above, I would like to inform you that for academic upliftment of all students, the teacher who teaches from class 1 to 8 are requested to prepare the MCQ on basis of the subject lessons as they taught in the class, and it will cover up to the end of the syllabus. MCQ should be on knowledge, application and understanding based questions. অৰ্থাৎ এই অংশখিনিত এই কথাটোৱে উল্লেখ কৰিছে যে বিষয়টোৰ লগত সংগতি ৰাখি জনোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে যিসকল শিক্ষকে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান কৰে তেওঁলোকে পঢ়োৱা বিষয়ৰ নিৰ্দিষ্ট সময়লৈ কভাৰ কৰা সিলেবাছৰ ওপৰত MCQ প্ৰস্তুত কৰিবলৈ বুলি কোৱা হৈছে আৰু সেই MCQ জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশলৰ ওপৰত হ'ব লাগিব। আৰু তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে The school teacher-wise have to submit it to the concerned CRCCs from 1 to 15 August 2024 and CRCC have to discuss with the Cluster Resource Group CGR for analyzing the questions. The CRC will have to submit it to the block on 20th August 2024. The BRG team will discuss the same and subject-wise analysis to be done at block. The block have to submit the same to DMO by 22nd August 2024. Further inform the head teacher for practicing the MCQ with the student in the classroom as prepared by the teacher. অৰ্থাৎ উল্লেখ কৰি লিখিছে যে বিদ্যালয়সমূহৰ 1 পৰা 15 আগষ্টৰ ভিতৰত কনচাৰ্ণ CRCCক সেইসমূহ MCQ জমা কৰিব আৰু CRCসকলে ক্লাষ্টাৰ ৰিচোৰ্চ গ্ৰুপ অৰ্থাৎ CRGত সেই সম্পৰ্কে অৰ্থাৎ MCQ পেপাৰ কুৱেশ্যনবিলাকৰ সম্পৰ্কে এনালাইচিছ কৰিব আৰু CRCসকলে ব্লকত 20 আগষ্টত জমা কৰিব। আৰু তাৰ পৰৱৰ্তী অংশৰ কথাখিনি এনেকুৱা ধৰণৰ যে ব্লক পৰ্যায়ৰ BRG টিমে বিষয় অনুযায়ী সেই MCQ সম্পৰ্কে যিবিলাক পেপাৰ সেই পেপাৰবিলাক পৰ্যালোচনা কৰিব আৰু নিৰ্বাচন কৰি 22 আগষ্টত ডিষ্ট্ৰিক্ট মিছন অফিচত জমা কৰিব। তাৰ পাছত উল্লেখ কৰি লিখিছিল যে বিদ্যালয় প্ৰধানসকলে যিবিলাক MCQ তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰিব সেই MCQ বিলাক ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত অভ্যাসন কৰিবলৈ দিব পাৰিব। গতিকে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ কাৰণে ডিব্ৰুগড় জিলাত এনেকুৱা এটা নিৰ্দেশনা আহিছে MCQ প্ৰস্তুত কৰিবলৈ বুলি আৰু এই MCQ প্ৰস্তুত কৰাৰ পিছত সেই MCQ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে আশা কৰিব পাৰি যে তেওঁলোকে বহুখিনি উপকৃত হ'ব। গতিকে হয়তো যেহেতু এখন জিলাৰ কাৰণে এই নিৰ্দেশনা আহিছে গতিকে অনাগত দিনত হয়তো আপোনাৰ জিলাখনলৈ এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। এইখিনিতে অনুৰোধ কৰিম যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।